এই জহামালতে কি পোষ্ট কৰিছে চাওক আপোনালোকৰ গাত লাগিছে নাই পৰা মোৰ কিন্তু গাত লাগিছে তেজ গৰম হৈ গৈছে আৰু এটা কথা ক'ব খোজো যে এই সংগঠনবিলাক কেনি গ'ল ষ্টেটু ফালি চিঞৰি থকা সংগঠনৰ এই নেতাবিলাক কেনি গ'ল এতিয়া মই কৈছোঁ শুনক এই পোষ্টটো চাওক আপোনালোকে শ্বেয়াৰ কৰে নকৰে আপোনালোকৰ কথা কৰিলে কৰিব নকৰিলেও নাই কিন্তু মই এটা কাৰণে শ্বেয়াৰ কৰিছোঁ কাৰণ মোৰ গাত লাগিছে আমাৰ অসমীয়াৰ স্বাভিমানৰ এইটো গাত লাগিছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ আৰু এনেকুৱা মানে এইটো কি ক'ম আৰু এই পোষ্টটো পঢ়ি শুনিবলৈ মানে শুনাবলৈ মানে মোৰ একো ভাষা নাই আৰু আপোনালোকে চাওক এই কেনেকুৱা লাগিছে আপোনালোকৰ মনত ভাবি পাইছে নাই হা কেনেকুৱা ইমান অপমান কৰিছে এই চালা জহামাল কুকুৰৰ জাত এইটো নাজানো খেলা সেইটো ক'বলৈ একো ভাষা নাই মুঠতে আপোনালোকৰ কথা ভিডিঅ' শ্বেয়াৰ কৰে নকৰে যদি গাত লাগিছে শ্বেয়াৰ কৰিব যদি গাত লগা নাই আপোনালোকৰ স্বাভিমানৰ গাত লগা নাই শ্বেয়াৰ নকৰিলেও হ'ব আৰু লাইক কৰে নকৰে সেইটো আপোনাৰ কথা লাইক কৰে নকৰে আৰু মই এটা ক'ব খোজোঁ যে এই সংগঠনবিলাক কেনি গ'ল সংগঠনবিলাকে কি কৰি আছে ইমান দেৰি এইটো এতিয়া গ্ৰেপ্তাৰ হ'ব লাগিছিলে হা সেই জহামাল মানে কি ক'ম আৰু তোমাক ধেইত